উঠা জলদি। তাৰপিছত এইফালে এইখিনি আমাৰ বিচনা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু মই আছোঁ বৰ্তমান বৰপেটা পুলিচ ৰিজাৰ্ভৰ ফিল্ডত। মই খেলা নাই, মই বাহিৰত বহি খেল চাই আছোঁ। যিহেতু আমাৰ আজি মেডিকেল টেষ্ট হৈছিল, চ' অলপ ভাগৰ লাগি আছে, চ' মই বাহিৰত বহি আছোঁ। বাকী লগৰবোৰে খেলি আছে, মই খেলাকৈ চাই আছোঁ। আমাৰ মেডিকেল টেষ্টত কি হয় মই আপোনালোকক সকলোখিনি জনাই দিব চেষ্টা কৰিম। এটা ভিডিঅ' মই তাৰ ওপৰতে বনাই দিম, আৰু মই কি হয় তাৰ মই কাগজখিনিও যদি পাৰোঁ মই দেখাব চেষ্টা কৰিম অতি সোনকালেই। এইফালে মানৱ দাই আমাৰ বিচনা ঠিক কৰি আছে, আৰু এইফালে টাইম হৈছে 4:41। এইফালে কেনেকুৱা লাগিছে মানৱ দা বিচনা প্ৰথম ঠিক কৰি? মই নাই শিকোৱা দেই। মই শিকাইছিলোঁ ব্লেংকেট জাপিবলৈ মানৱ দাক মই শিকাইছিলোঁ। ডিকেটলৈও শিকাইছিলে নি? মৰ্ণিং ৱাকত ব্যস্ত। তো এইটো হৈছে আমাৰ বেৰেকটো। এইটো বেৰেক ন' 9 আমাৰ এইটো ইয়াত যিমানখিনি এছ আই আছে সকলোখিনি আমাৰ ইয়াত আছে। এইফালে এইটো বেৰেক 9, আৰু ভিতৰত আমাক গোটেইখিনি লগতে একেলগতে থাকিব দিয়া হৈছে। এইফালে আছে বেডিং, ইয়াত আছে চাৰ্জাৰ, এইখিনি চাৰ্জাৰ টেবুল নহয়, এখন টেবুলখনত চাৰ্জ দিবৰ কাৰণে সুবিধা কৰি লৈছে। কাঁহী চাঁহী থৈছে, এইটো পানীৰ ফ্লাক্স, পানীৰ বটল এইফালে ৰাখি দিয়া হৈছে। এইখিনি আমাক ক্ৰিকেট খেলিবলৈ আমি নিজে আনি লৈছিলোঁ বেট বল। তাৰপিছত এইফালে এইখিনি আমাৰ বিচনা। যিহেতু আমাক ইয়াত টেম্পৰেলি কি আছিলে এইটো, যিহেতু আমাক ইয়াত অস্থায়ীভাৱে ৰখা হৈছে, সেইকাৰণে আমাক এনেকৈ থাকিব দিয়া হৈছে। এইখিনি ইয়াত আগৰ বেড আছিল, সেই বেডখিনিতে থাকিব দিয়া হৈছিল। চবেই নিজৰ নিজৰ বেডখিনি এনেকৈ ৰাখি লৈছে, আৰু চব ৰেডি হৈ আছে আমাৰ মেডিকেল টেষ্ট যাবলৈ। আমাৰ ইয়াত টোটেল আছোঁ 11জন এছ আই, তাৰে 8জন আছে ইউ বিৰ আৰু 3জন এ বিৰ আছে। তাৰপৰা এইফালে এইখিনি বিচনা থোৱা হৈছে। এইখিনি চবেই নিজৰ নিজৰ বেডখিনি এনেকৈ ৰাখি থৈছে, যিহেতু অস্থায়ীভাৱে আছে। চ' যেনেকৈ তেনেকৈ এতিয়া থকা হৈছে, বিশেষ সুবিধা দিয়া হোৱা নাই। নেপালে গ'লে অলপ সুবিধাখিনি দিয়া হ'ব। তাৰপিছত এইফালে চাফিকুল আমাৰ আকৌ বিচনাত সোমালে, দিনটো বিচনাতে সোমাই থাকে। তাৰপিছত এইখিনি হোৱাইট বেড কভাৰ, যোনে যোনে আনিছে হোৱাইট বেড কভাৰ পাৰিছে। এইফালে আমাৰ ঋতুপৰ্ণে বিচনা ঠিক কৰি আছে, যিহেতু মেডিকেল যাবলৈ সকাহ খুন্দা হৈছে। আৰু এখন হৈছে মোৰ বিচনা, আৰু এইফালে বস্তু মোজা চোজা চব বস্তু তেনেকৈ আছে। এইফালে এইখিনি বেগ চেগ বিচনা চিচনা। এইফালে এতিয়া মেডিকেল যিহেতু যাম, ডকুমেণ্টখিনি লৈ পিনি আমি এতিয়া মেডিকেল যাম। এইফালে কেমেৰা দেখি লগালগ বিচনাখন ঠিক কৰি দেখাইছে। দলে চাই বিচনাখন লগালগ ঠিক কৰি দেখাইছে। তো আমি যাম এতিয়া মেডিকেল টেষ্ট কৰাব। কালি অলৰেডি কৰা হৈছিল দুটামান, যদিও গোটেইখিনি কমপ্লিট হোৱা নাছিল, আৰু আমাক গোটেই ৰিপৰ্ট পোৱা নাছিলোঁ। আজি সেই ৰিপৰ্টটো আনিব আছে আৰু চকু টেষ্ট কৰাব আছে। চ' আমি চকু টেষ্ট কৰাব যাম। তাৰপিছত আমাৰ ৰিপৰ্টখিনি দিয়াৰ পিছত আৰু ডকুমেণ্টৰখিনি কাম আছে। ডকুমেণ্টৰ কামখিনি হোৱাৰ পিছত আমাক নিয়া হ'ব শ্বিলঙলৈ। 13 তাৰিখে আমাক শ্বিলঙলৈ নিয়া হ'ব। তাৰপিছত আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব 16 নৱেম্বৰৰ পৰা। তাৰপিছত বাকী কি আপডেট একো তেনেকৈ পোৱা নাই। কি বস্তু নিব লাগিব সেইখিনি দিছে। আৰু আজি আমাৰ মেডিকেল কি হ'ব মই সেইখিনি আপোনালোকক ভালকৈ জনাই দিম ডিটেইলছত। যিহেতু আপোনালোকে বহুতে মোক সুধি আছিল মেডিকেল টেষ্টৰ কথা, মই আপোনালোকক মেডিকেল টেষ্টখিনি কি হয় মই ভালকৈ আপোনালোকক জনাই দিম। আজি কৰি আহি লওঁ। মেডিকেললৈ যাবলৈ আমাৰ গাড়ী সাজু হৈছে। আমাক এইখনত মেডিকেল নিব। দলে চাই আগত সন্মান পাইছে। বাকীখিনি আমাৰ ইয়াত নিয়া হ'ব মেডিকেল। এয়া উঠা জলদি। এইফালে আমাৰ বাকী গোটেইখিনি এয়া মেডিকেলৰ কাৰণে আমি কষ্ট কৰি আহিবলগীয়া হৈছে। এয়া আমাৰ গোটেইখিনি মেডিকেলৰ কাৰণে। এইখন তুলিব লাগিব নি? এই ছোৱালী 3জনী এইটো দুখ পায়। আমাৰ ল'ৰা লাইন পাতি আছে মেডিকেলৰ কাৰণে।
খালি টিকেট এতিয়ালৈকে দিয়া নাই চাগে মেডিকেল হ'ব ইয়াৰ পিছত ইয়াৰ পৰা টিকেট কাটি পিনি মেডিকেল আছে এক্সৰে আৰু ব্লাড টেষ্ট কৰাব আছে আৰু কি কৰে পাছত গম পাম এতিয়া ইয়াৰ পৰা টিকেট কাটি ল'ম প্ৰথমতে এইফালে আমাৰ এজন এক্সৰে কাৰণে ৱেইট কৰি আছে এক্সৰে এতিয়ালৈকে হোৱা নাই এইফালে আমাৰ নতুন ইউটিউবাৰ আমাৰ নতুন ইউটিউবাৰ এইফালে সাক্ষাৎকাৰ লৈ আছে কিৰণ নাই কিৰণ খাবলৈ কিবা এটা আনাগে যোৱা অঁ চিপছ আনাগে যোৱা আমি পইচা দিছোঁ তুমি আনি দিব লাগে আমি এতিয়া যাব নোৱাৰোঁ ন আমি ইয়াত ব্যস্ত আছোঁ আনিবলৈ মই মানুহজনে পঠিয়াইছোঁ এতিয়া তেওঁ আহি পাবহি তেওঁ মই অট'মেটিকেলি মই আধা ঘণ্টা আগত পঠিয়াইছোঁ তেওঁ অলপ মানে বস্তুটো মানে বনাওঁতে মানে অলপ দেৰি ইমান মানে কমকৈ মানে আমাৰ ল'ৰাখিনি ৰখি আছে জইণ্ট ডাইৰেক্টৰৰ চাইন মাৰিবলৈ এইবোৰ মেডিকেল এখন মেডিকেল ফৰ্ম এইখনত আমাৰ জইণ্ট ডাইৰেক্টৰৰ চাইন লাগে আৰু এইফালে সকলোখিনি লাইন পাতি ৰখি আছে এইখিনি হৈ যোৱাৰ পিছত আমাৰ প্ৰায় ডকুমেণ্টখিনিৰ কাম হৈ যাব শেষ হৈ যাব